ছেপ্টেম্বৰত জন্মলাভ কৰা নৱজাতকে পাব সোণৰ আঙুঠি। প্ৰধানমন্ত্ৰী মোদীৰ উপজা দিনৰ বিশেষ প্ৰস্তুতি। প্ৰধানমন্ত্ৰী মোদীৰ উপজা দিনটো বিশেষ আৰু স্মৰণীয় কৰি তোলাৰ চেষ্টা বিজেপি কৰ্মকৰ্তাৰ। হিন্দুস্তান টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতীয় জনতা পাৰ্টীৰ তামিলনাডু দলটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপজা দিনত নৱজাতক শিশুক 2 গ্ৰাম ওজনৰ আঙুঠি আৰু 720 কিলোগ্ৰাম মাছ উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছে। মন্ত্ৰী এল মুৰুগানে কয় যে চেন্নাইত চৰকাৰী RSRM চিকিৎসালয়ত জন্মগ্ৰহণ কৰা নৱজাতকক প্ৰদান কৰা হ'ব এই আঙুঠি, যাৰ মূল্য প্ৰায় 5,000 টকা বুলি অনুমান কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে যিহেতু এই বৰ্ষত 72 বছৰত ভৰি দিব, সেয়ে 720 কিলোগ্ৰাম মাছ উপহাৰ দিয়াৰ চিন্তা কৰিছে। তাৰোপৰি ৰক্তদান শিবিৰ, হেল্থ চেকআপ কেম্প আদিৰ আয়োজন কৰা হ'ব। ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই মাছ তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টালিনৰ সমষ্টিত দিয়া হ'ব। বিশ্বকৰ্মা পূজাৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। দেশৰ বিভিন্ন ঠাইত অনন্য ধৰণেৰে উদযাপনৰ সিদ্ধান্ত লৈছে বিজেপি কৰ্মকৰ্তাই। আমিও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপজা দিনত অশেষ শুভেচ্ছা জনাই লগতে তেওঁৰ সুস্বাস্থ্য কামনা কৰিলো। নিউজ ডেস্ক টাইম 8। Go.